নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া ৰাতিপুৱাৰ চাহকাপ খায়ে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু যোৱাকালি মোৰ ৰুমত আহিলে এগৰাকী আলহী মানে এয়া ভণ্টি আহিছে আৰু তাই মোৰ মাহীৰ ছোৱালী। আমি দুয়োজনীয়ে চাহ পানী খালোঁ। এতিয়া আমি এঠাইলৈ যাম। আমাৰ লগত আৰু কোনোবা যাব। আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়াহ'লে গম পাব আমি ক'ত যাই আছোঁ আৰু কোন যাব। আৰু এয়া ওলাই মেলি ৰেডি। আৰু এয়া আহিলে দীপ্তি আৰু নেহা। আমি তিনিজনীয়ে এতিয়া যাম পাঠশালাত। যিহেতু আমাৰ পৰীক্ষা শেষ হ'ল আৰু বহুত দিন বন্ধ আছে, সেইকাৰণে তৃপ্তিকো লগ নাপাম, ভাবিলোঁ আজি লগ কৰি আহোঁ। সেইবুলি পাঠশালালৈ গৈ আছোঁ। আজি অৱশ্যে বহুত ৰ'দ দিছে, গৰমো পৰিছে। আৰু গৰমত বাছৰ এই খিৰিকীৰ ওচৰৰ ছিটখনৰ মায়াই বেলেগ নহয়নে? বাৰু যি কি নহওক, আজি কিন্তু মই এয়া খিৰিকীৰ ওচৰৰ ছিটখন নাপালোঁ। একো নাই, গৈ আছোঁ। ফাইনেলি আমি এয়া তৃপ্তি মাইনাক লগ পালোঁ আৰু আমি ত্ৰিমূৰ্তি পুনৰ লগ হ'লোঁ। অকণমান টাইম আমাৰ গল্প চলিল। এতিয়া আমি গৈ আছোঁ পেট পূজা কৰিব। আৰু যিহে গৰম পৰিছে, চাহৰ কথা একদম ভাবিবই নোৱাৰি। আৰু সেয়েহে আমি খাই ল'লোঁ এয়া ঠাণ্ডা মিঠাইৰ বাতি। এতিয়া খাই বৈ আমি আহিলোঁ বিশাললৈ। বিশালত আমি বজাৰ কৰিব নাই অহা, আমি আহিছোঁ এচিৰ বতাহ খাবলৈ। ইমূৰৰ পৰা সিমূৰ কেৱল বস্তু চাইহে ফুৰি আছোঁ, লগতে এচিৰ বতাহো খাই আছোঁ। আৰু গৰম দিনত এইটো এটা মলবিলাকৰ এডভান্টেজ হয়। আপুনি একো নিকিনিলেও অকণমান সময়ৰ বাবে ঠাণ্ডা হৈ আহিব পাৰে এচিৰ বতাহ খাই। আৰু এয়া বেগবোৰ চাওকচোন কি ধুনীয়াকৈ সজাই থৈছে, দেখিলেই ল'ব মন যায়। কিন্তু এতিয়া নলওঁ। এতিয়া যদি এই বেগবোৰ কিনো, ঘৰত গালি খাই মৰিব লাগিব। আৰু এয়া বিশালৰ পৰা ওলাই গ'লোঁ ৰেষ্টুৰেণ্টলৈ। আৰু তাতে আমি চবেই ল'লোঁ ক্ৰিস্পি চিলি বেবি কৰ্ণ আৰু লগতে পিজ্জা। এয়া খাই বৈ আৰু ভাত খোৱাৰ ভোক নোহোৱাই হ'ল। এতিয়া আমি গ'লোঁ আমাৰ এয়া নতুন আলহীজনক চাবলৈ। এয়া আমাৰ টিকলা। সেই জন্ম হোৱা 3 মাহেই হ'বৰ হ'ল। মই পৰীক্ষাৰ কাৰণে তাক চাবই আহিব পৰা নাছিলোঁ। আৰু টিকলাক চাই মেলি আহিলোঁ। এতিয়া পুনৰ আমি পাঠশালাৰ পৰা বৰপেটা ৰোডলৈ গৈ আছোঁ। গৰমত আমাৰ দীপ্তি আৰু মোৰ অৱস্থা খুবেই বেয়া, বহুত বেয়াকৈ ৰ'দ দিছে আজি। ইমান দিন বৰষুণ দি আছিলে আৰু আজি ৰ'দটো বহুত টানকৈ ওলাইছে। আৰু এয়া ঘামি জামি ৰুম আহি পাই গ'লোঁ। আৰু আজিৰ দিনটো এনেকেই পাৰ কৰিলোঁ। ভালেই লাগিলে, তাইকো লগ পালোঁ। আৰু এতিয়া হাত মুখ ধুই মেলি মই অকণমান জিৰণি ল'লোঁ। বাৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ